Hello friends, আজি মই চিকেন পকোৰা বনাও আপোনালোকক দেখুৱাম বনাই দিলে কেনেকুৱা হয় চাব ঘৰতে বনাই খাব পাৰিব এয়া মই অকমান চিকেন লৈছো এবিলাক সৰু কাটি লম এনে ধৰণে আৰু সৰু কাটি ললে তেতিয়া সিজাত ভাল হ'ব ইয়াৰ লগত মছলা দিম যি দৰকাৰ হয় আপোনালোকে চাই থাকক ভিডিওটো পৰা আতৰি নাযাব চাই থাকিলে গম পাব কেনেদৰে বনাব পাৰি ঘৰতে একদম সহজ পদ্ধতিৰে বনাব পাৰি চিকেন পকোৰা আপোনালোকে এনেদৰে বনাই পেলাই খাই চাবচোন বাৰু এইটো দিছো সোৱাদ অনুসৰি নিমখ আপোনালোকে যিমানখিনি খাই দি ল'ব কেন এইটো আছে আপোনাৰ ৰেড চিলি পাউডাৰ ধনিয়া গুড়া জিৰা গুড়া অকণমান দি ল'লে ভাল হ'ব খাব এইটো হৈছে আপোনাৰ বেচনৰ গুড়ি পেকেট বেচন অকণমান দি লৈছোঁ আপোনাৰ পিঠাগুড়ি সেয়া ঘৰতে খুন্দা পিঠাগুড়ি এতিয়া এইখিনি হৈছে আদা নহৰু অকমান দিলে হ'ব বেছি দিব নালাগে পিছি লৈছো এইখিনি হালধি গুড়া দিছো এতিয়া গোটেইখিনি সানি ল'ম ধুনীয়াকৈ সানি ল'ম ভালকৈ অলপ পানী দিব লাগিব গৰম মছলা মই দিব পাহৰি গৈছিলোঁ এতিয়া হৈ গ'ল কিছু সময় ফ্ৰিজৰ ভিতৰত ৰাখি থৈ দিম 10-15 মিনিট ৰাখিলে হ'ব তাৰপিছত আকৌ আমি বনোৱা আৰম্ভ কৰিম এয়া ফ্ৰিজত সোমাই থৈ দিম এতিয়া 10-15 মিনিটৰ কাৰণে তাৰপিছত আকৌ ল'ম আহক আমি এতিয়া ফ্ৰিজৰ পৰা উলিয়াই দেখো এয়া 10-15 মিনিটৰ পিছত এইখিনি উলিয়ালো তাৰপিছত এতিয়া কেনেদৰে ইয়াক ফ্ৰাই কৰিম আপোনালোকে ভালদৰে চাই থাকক আৰু খাই কেনে লাগে আপোনালোকে ক'ব মই এতিয়া বনাম আৰু ৰেডি হওক চাবলৈ এয়া কেৰাহীখন গৰম হ'ব দিছোঁ এতিয়া তেল দিম পকোৰা বনোৱাৰ কাৰণে তাৰপিছত এতিয়া লাহে এডোখৰকৈ বহুৱাই দিম গৰম তেলত চাব কেনেদৰে একদম ফ্ৰাই হৈ একদম ৰঙা হৈ আহিব মোৰ যদি ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ চেনেলটো চাই ভাল পায় আৰু মানে বেলটো দবাই দিব আহক এতিয়া আমি ফ্ৰাই কৰোঁ তেলটো গৰম হৈছে নে নাই হৈছে লোহা কেৰাহী যে সোনকালে তেলটো গৰম হয় এতিয়া আমি এপিচ-এপিচকৈ বহুৱাই দিম পৰিমাণটো দিব লাগিব চাব যাতে গৰম তেল হাতত নালাগে ভালদৰে লৰাই থাকিব তল ওপৰ কৰি দিব চাওকচোন ধুনীয়া ৰঙা হৈ আহিছে জুইটো থিমত দি থ'ব বেছিকৈ নিদিব যাতে জ্বলি নাযায়
ধুনীয়া কালাৰ আহিছে ভিতৰত সিজিছে আৰু অকণমান সময় ৰাখি থ'লে তাৰপিছত নমাই থ'ব পাৰি এইদৰে এনেকৈ ফ্ৰাই হৈ গ'ল এতিয়া আকৌ দিম ধুনীয়া ৰং হৈছে চাওকচোন দেখিব ইমান ধুনীয়া হৈছে এতিয়া দেখিছেনে ধুনীয়াকৈ এপিচকৈ লৰাই দিব লাগিব এয়া ধুনীয়াকৈ এপিচকৈ লৰাই দিব আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক এনেদৰে ঘৰতে যতনাই খুৱাবচোন বাৰু বাহিৰত খোৱাটো ইমান ভাল নহয় এয়া ঘৰত ধুনীয়াকৈ ভাল তেল দি পেলাই ধুনীয়াকৈ বনাব দোকানবিলাকত কিমান দিনৰ তেল তেনেকৈ বনাই থৈ দিয়ে তাকে খায় ল'ৰা ছোৱালীবিলাকে মোৰ ল'ৰাও এইবিলাকত বিৰাট মানে আফচোচ আৰু এইবিলাক খাই খুব ভাল পায় গতিকে ভাবিছোঁ ঘৰতে বনোৱা চেষ্টা কৰি আছোঁ ভালদৰে নাজানো তথাপিও ট্ৰাই কৰি আছোঁ আৰু চাওকচোন এনেদৰে লৰাই থাকিব হ'ব হৈছে আৰু অকণমান সময় থাকিব লাগিব 1 মিনিট এইখিনিও হৈ গ'ল এয়া উঠাইছোঁ তেলৰ পৰা ধুনীয়াকৈ উঠাই লৈছোঁ তেল নোহোৱাকৈ অলপো এয়া হৈছে আপোনালোকৰ সন্মুখত চিকেন পকোৰা চাই লওক সুন্দৰভাৱে ফ্ৰাই হৈছে এতিয়া আমি এইখিনি ধুনীয়াকৈ সজাম এয়া আপোনালোকৰ আগত চিকেন পকোৰা সাজু হৈছে চাওক ইমান ধুনীয়া এতিয়া আমি কেনেদৰে ইয়াক খাব পাৰি তাক দেখুৱাই দিম অলপ পিছত এয়া চাই লওক এতিয়া গৰমে খাম গৰমটো ধুনীয়া চেণ্ট মজা লাগিছে খাই আপোনালোকে বনাই খাবচোন গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিম বুলি আশা ৰাখিছোঁ পিছলৈ মোৰ ভিডিঅ' চাই থাকিব চাবৰ কাৰণে আপুনি বেলটো দবাব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজিলৈ আহিছোঁ